এইটো দেখিছে কেকেটা মৰি গ'ল চিটিকাত লাগি পিনি। তো হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জাক্কাছ বাই ভিলেজাৰ। আজি গাইজ আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখুৱাম আপোনালোকক, যিটো বস্তু আপোনালোকক এতিয়ালৈকে বহুত অনিষ্ট কৰি আহিছে। সকলোৰে ঘৰত তামোলৰ বহুত প্ৰয়োজন আৰু সকলোৱে তামোল বহুতে 2টাত 10 টকা বা 3টাত 10 টকা এনেকৈ বহুত দাম দি কিনি আনিবলগীয়া হয়। আৰু এপোন তামোলৰ দাম এতিয়া বহুত হ'ল। তামোলৰ মূল্যটো বাঢ়ি গৈছে, কিন্তু তামোলৰ চাহিদাটো কমি গৈছে। আৰু আমাৰ অসমীয়া মানুহৰ প্ৰতি ঘৰতে তামোলৰ মূল্যটো বহুত। আলহী এটা আহিলে মানে তামোলখন, আৰু এনেও বহুত প্ৰায় ঘৰৰ মানুহে তামোল খায়। মুঠতে শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে তামোলটো অসমীয়া মানুহৰ ঘৰত বহুত প্ৰয়োজন। আৰু সেই তামোলৰ মূল্য এতিয়া বাঢ়ি গৈছে, কিন্তু বস্তুটোৰ চাহিদাটো কমি গৈছে। তাৰ এটা চাহিদাটো কমাৰ মূল কাৰণ এটা হৈছে কেৰ্কেটুৱা, যিটো নেকি আমাৰ ঘৰত তামোলৰ বাৰীত দেখিবলৈ পাওঁ। আৰু সেই কেৰ্কেটুৱাৰ পৰাই আপোনালোকক পৰিত্ৰাণ পাবলৈ, আপোনালোকৰ বাৰীখন, তামোলৰ বাৰীখন যদি মুক্ত হ'বলৈ হয় কেৰ্কেটুৱাৰ পৰা, তেন্তে আপোনালোকক মই এতিয়া এখন চিটিকা দেখুৱাম। আৰু সেই চিটিকাখনত লাগিলে কেৰ্কেটুৱাৰ মৃত্যু হ'ব। তো গাইজ আপোনালোকে চাই থাকক, মই ভিডিঅ'টোত আপোনালোকক দেখুৱাই থাকিম কেনেধৰণে সেই চিটিকাখন বনোৱা হয় আৰু কেনেদৰে পতা হয়, আৰু তাত আপোনালোকে কেনেদৰে কেৰ্কেটুৱাৰ পৰা তামোলটো বচাব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই থাকিম। তো গাইজ দেখিছে এইখন কেৰ্কেটুৱা হেৰি চিটিকা। এইটো কেৰ্কেটুৱা লাগি আছে, এইটো কেৰ্কেটুৱা লাগি আছে। আপোনালোকৰ বাৰীটো চাগে কেৰ্কেটুৱাই আমনি কৰে তামোল খোৱাই। এইটো এতিয়া কেৰ্কেটুৱা, এইটো কালিয়ে লগা। এইটো দেখিছে কেৰ্কেটুৱা মৰি গ'ল চিটিকাত লাগি পিনি। এইখন আছে চিটিকা, এইখনতে লাগে কেৰ্কেটুৱা। আৰু আমি এইজনে ক'ব এতিয়া কেনেকৈ এইখন বনাইছিলে, ইয়াৰ মিস্ত্ৰী এজন। আৰু এইখন বনোৱা ষ্টাইলটো হৈছে 2টা পাপ লাগিব বাঁহৰ এনেকুৱা। আৰু এতিয়া বনাওঁতে মই এতিয়া দেখাব নোৱাৰিলোঁ। ইয়াত 2টা পাপ লাগিব বা এইটো বনাবৰ কাৰণে, আৰু এইটো কল দিব লাগিব ইয়াৰ ভিতৰত। এই পাপটো এনেকৈ কাটিব লাগিব, হয় নহয়? এইটো এনেকৈ এইটো চিষ্টেমত কাটি ল'ব লাগিব এটা পাপ। তাৰপৰা এইফালে কল ভৰোৱা, ইয়াত কল ভৰাবৰ কাৰণে এটা মানে চুঙাৰ লিখা এটা লাগিব এটা পাপ। আৰু এটা পাপ লাগিব আপোনাৰ এনেকুৱা, এইটো কেনেকৈ এটা পাপ লাগিব। এইটো ষ্টাইলত মানে আপোনালোকে এইটো চাই লওক ভিডিঅ'ত। আৰু ভিডিঅ'টো লাগিলে আপোনালোকে ৰখাই পিনি, আপোনালোকে যদি বনাব বিচাৰে তেনেকৈ ৰখাই ল'ব। ৰখাই পিনি স্কিপ কৰি কেনেকৈ বনাইছে আইডিয়াটো লৈ ল'ব। তাৰপৰা এইফালে লাগিব এনেকুৱা, এইটো খাপটো বনাই ল'ব লাগিব যাতে ধেনুখন ৰখাবৰ কাৰণে। আৰু এনেকৈ এইটো তমাল দি, এইটো কেনেকৈ আছিলে এইটো ইয়াত যিটো কল থাকিব, এইটো কল থকাটো ইয়াত সোমাই যাব মানে। তাত ধৰি লওক, ইয়াত এটা বস্তু আছে, এই বস্তুটো কুটি দিব মানে। এইটো হেৰিত বেট দিলেও হয়, টমান দিলেও হয়। এতিয়া আমাৰ বেট নাই জানো, টমান দি দিছোঁ। তাৰপৰা এইটো এনেকৈ ইয়াৰ ভিতৰত কল এটা থাকিব। এইটো চাই লওক গাইজ, এই চুঙাটোৰ ভিতৰত এটা কল থাকিব। আৰু এডাল এই পাইপে সৰিটো ইমান টান হ'লে নহ'ব যেনিবা, বেট দিব লাগিব, নহ'লে এনেকৈ বাঁহৰ তমাল দিব লাগিব। তাৰপিছতে ইয়াত ধেনু এখন থাকিব গাইজ, দেখি চাই লওক আপুনি ভালকৈ। এই ধেনুখন থাকিব এইটো মূৰত, এই খাপটোত। তাৰপৰা ধেনুখন টানি পিনি ইয়াত খুৱাব লাগিব, তাত খুৱাব লাগিব। আৰু খোৱাৰ পিছত এই বস্তুটোৱে ইয়াত ঠেলিব। যেতিয়া তমালটো আহি এই কেৰ্কেটুৱাটো আহি ইয়াৰ ভিতৰত সোমাবহি, এইটো চাইডেদি আহি পিনি সোমাবহি। আৰু সোমোৱাৰ লগে এই বস্তুটো যেতিয়া কুটি দিব, তেতিয়া এই বস্তুটোৱে ধেনুখনে ইয়াত এই ধেনুখনে ইয়াত পূৰা মাৰি দিব ইয়াত। তেতিয়া কেৰ্কেটুৱাটো দেখুৱাই দিছোঁ আপোনাক কেৰ্কেটুৱাটো। আৰু কেৰ্কেটুৱাটো তেতিয়া এনেকৈ লাগি যাব, চাই লওক। এইটো এনেকৈ লাগি যাব, এইটো মাৰি দিব হয় নহয়, ধেনুখনে মাৰি দিব। এই তমালটো খুলি দিলে আপোনাক দেখুৱাই দিছোঁ, দেখুৱাই দিম। এই তমালটো খুলি দিলে যেতিয়া তমালটো গাইজ কুটি দিব, কেৰ্কেটুৱাটো আহি পিনি কুটি দিয়াৰ লগে লগে এনেকৈ মাৰি দিব ধেনুখনে। এইটো মাৰি দিলে দেখিছে, তেনেকৈ মাৰি দিব। সেইটো আইডিয়াটো হয় নাই বনাটো। আৰু এইটো বনোৱা মানুহজন মিস্ত্ৰীটো এইটো দেখিছে নাই। আৰু বনাবলগীয়া হ'লে আপোনালোকে ইয়াক ক'ব, ই বনাই দিব। তো গাইজ দেখিছে নাই, এইটো চিষ্টেমত পূৰা ওপৰত পাতিব লাগিব। ই তাত এটা হুইন জেগাত পাতিব লাগিব, মানে যিফালে কেৰ্কেটুৱা আপোনালোকৰ ইয়াত তামোল নষ্ট কৰে সেইফালে তেনেকুৱা এটা হুইন জেগাত পাতিব লাগিব। মই পাতিছোঁ এই কলগছৰ ওপৰত, কলগছজোপাৰ সেইফালে, সেইটো ফালে মানে এইটো ফালে অহা যোৱা কৰে। এইফালেদি এনেকৈ এই বাঁহনিৰ ফালৰ পৰা এনেকৈ আহে, তাৰপৰা এনেকৈ আহি তামোল গছৰ এই গছে ফালেদি তামোল গছলৈ আহে। সেইকাৰণে এইখিনি পাতিছোঁ। তো দেখিলে গাইজ কেৰ্কেটুৱা কেনেদৰে মাৰিব পাৰে চিটিকা বনাই। আৰু এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকক কেৰ্কেটুৱা মুক্ত এখন তামোল বাৰীত আপোনালোকৰ সাজক, চিটিকা বনাওক আৰু চিটিকা পাতক। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে তেন্তে এটা লাইক ঠুকি দিয়ক, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকক সদায় কৈ আছোঁ, আৰু আপোনালোকক মই সদায় কৈ থাকিম। আৰু মোক ছাপোৰ্ট কৰক আগবাঢ়ি যোৱাত, আৰু এটা পজিটিভ কমেণ্ট তলৰ কমেণ্ট বক্সটো পূৰ্ণ কৰি দিয়ক। তো গাইজ আজিলৈ বাই। আকৌ এটা নেক্সট ব্লগ লৈ আহিম। তো আজিৰ কাৰণে বাই।